চকুলোৰ আঁৰৰ কাহিনীবোৰ। মই আজি আপোনালোকক লৈ যাম চান্দমাৰীত হৈ থকা অসম গ্ৰন্থমেলালৈ। আৰু যদি অসম গ্ৰন্থমেলা আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক। আৰু ধুনীয়াকৈ জোতা তোতা পলিচ কৰি লৈ মই এতিয়া যাবলৈ একদম ৰেডি। ঘৰৰ পৰা ওলাই গৈ মই এখন বেটেৰী ৰিক্সা ধৰিলোঁ আৰু এখন ইলেক্ট্ৰিক বাছত উঠি চান্দমাৰী অভিমুখে ৰাওনা হওঁ। ৱাও, এতিয়া গুৱাহাটীৰ চিটি বাছৰ বাহিৰে ভিতৰে CCTV। শ্ৰদ্ধাঞ্জলি উৰণীয়া সেতুৰ তলে তলে আহি গুৱাহাটী কমাৰ্চ কলেজৰ সমীপৰ বাছ ষ্টপতে নামি ল'লোঁ। এতিয়া বাছখনক বিদায় দি মই ডাইৰেক্ট যাম গ্ৰন্থমেলালৈ। আহি পালোঁ চান্দমাৰী অভাৰ ব্ৰিজ। আৰু যদি চকুৰে মনিব পাৰিছে সেই তাতে হৈ আছে গ্ৰন্থমেলা। ফাইনেলি আহি পাই গ'লোঁ অসম গ্ৰন্থমেলাৰ বাকৰি। আৰু ফিজ এটা দি এণ্ট্ৰি টিকেট এটাও লৈ লোৱা হ'ল। আৰু নিঃসন্দেহে মই আছাম বুক ফেয়াৰ অৰ্থাৎ অসম গ্ৰন্থমেলাত পাই গ'লোঁ। আৰু এই ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা ৰাখিলোঁ। ধুনীয়াকৈ কিতাপ লৈ ল'লোঁ আৰু চব ওলাই আছোঁ।